সকলোকে স্বাগতম জনাইছোঁ আৰু মই উপস্থিত আছোঁ গোলাঘাট জিলাৰ এলেংমৰীয়া যি মলীয়া গিজিং খেলপথাৰত সেই খেলপথাৰত মই উপস্থিত আছোঁ আৰু আগন্তুক যি ইয়াত হ'বলগীয়া সদৌ ভিত্তিক ভাওনা প্ৰতিযোগিতাৰ কাৰণে এয়া প্ৰস্তুতি চলি আছে। মই কেমেৰা পাৰ্চন বিকাশ দাক অনুৰোধ জনাইছোঁ যে প্ৰস্তুতি কেনেধৰণে চলি আছে মই অকণমান দেখুৱাই ল'বলৈ বিচাৰিছোঁ। কেনেকুৱা চলিছে প্ৰস্তুতি? প্ৰায় আমাৰ 80% কাম সম্পূৰ্ণ হৈছে। অহা 19 তাৰিখৰ পৰা আমাৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। যাত্ৰা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হৈছে আৰু স্থানীয় যোগনীয়া, মলীয়া গাঁও, ৰাংঢালি, হাতীয়াখোৱা, হালোৱা, হাবিয়াল, ফেটাগাঁও, লাওভগা, বেজগাঁও, বুঢ়াগাঁও, বিভিন্ন গাঁৱৰ পৰা আমাৰ সহযোগ আহিছে। ইয়াত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ বুলিয়েই ক'ব পাৰি। 80 আৰু 20% কাম আমাৰ সম্পূৰ্ণ হ'বলৈ এতিয়াও বাকী আছে। এইখিনি কামো এই আগন্তুক 8 দিনৰ ভিতৰত। আজি আমাৰ প্ৰায়বিলাক কাম আগবাঢ়ি গ'ল। এই সকলো ক্ষেত্ৰতে ৰভা আপোনালোকে দেখিছে, এই ৰভাঘৰ মানে সুন্দৰকৈ বনাইছে আৰু বাট পদূলিবিলাকো আমাৰ ঠিক ঠাক কৰিবৰ কাৰণে আমাৰ দেৰগাঁও ইঞ্জিনিয়াৰ SDO এইবিলাক কৰিছে। সেই যিটো আমাৰ কণখনাই ঘৰগৃপা এইটো হালোৱা হাবিয়াল পথটো এইটো পকা মানে হৈ আছিল, যিটো বেয়া সেইটো শিল দি একেবাৰে মানে ৰুলাৰ দি এইকেইদিনতে ঠিক কৰি দিম বুলি কথা দিছে আৰু তেওঁলোকে সেইমতে কাম কৰিব। আৰু দ্বিতীয়তে আমাৰ সকলো নিমন্ত্ৰিত অতিথিক আমি মাতি 2-এজনৰ বাদে সকলোকে তাৰমানে আমি মাতি নিমন্ত্ৰণ শেষ কৰিছোঁ আৰু সকলো ক্ষেত্ৰতে নাম গাবৰ কাৰণে সকলো নামতি ঠিক কৰা হৈছে। এলেংমৰীয়া যাত্ৰা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত নিকট স্থানীয় গাঁওসমূহৰ মুখ্য পৃষ্ঠপোষকতাত আমি 19 নৱেম্বৰৰ পৰা 27 নৱেম্বৰলৈ সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা আয়োজন কৰিছোঁ। সেয়েহে 9 দিনৰ কাৰ্যসূচীত আমি সকলোৰে উপস্থিতি দিহা পৰামৰ্শ আমি একান্তভাৱে কামনা কৰিলোঁ হওক। আপোনালোকৰ উপস্থিতি হ'ব আমাৰ আশীষ নিৰ্মালী। আপোনালোকৰ ইয়ালৈ আহিবলৈ হ'লে মানে কেনি আহিলে কোনটো পাৰ্টি কেনি আহিলে সুবিধা হ'ব? ধৰি লওক ডিব্ৰুগড় ফালৰ পৰা আহিলে কেনেকৈতো ক'ত ইয়াত আহিব পাৰিব অকণমান যদি কৈ দিয়ে। দেৰগাঁৱৰ ফালৰ পৰা আহিলে আমাৰ দাৰিকানাথ গোস্বামী তোৰণাদি প্ৰায় 2.5 কিলোমিটাৰ সময় আহিলে আমাৰ মূল মণ্ডপ পাবহি। আৰু যদি কাকডোঙা ফালৰ পৰা আহে বা নেঘেৰিটিং ফালৰ পৰা আহে তেতিয়া পলসগুৰি তিনিআলি দি আহিব পাৰিব। আৰু গোলাঘাটৰ ফালৰ পৰা আহিলে ঢেকিয়াল চাৰিআলি পিনেদিও আহি অকণমান দূৰ আহি 2.5 কিলোমিটাৰ আহি এটা ৰাস্তা সোমাই আহিছে, সেই ৰাস্তাটোদি সোমাই আহিলেই বাওঁহাতে এটা ৰাস্তা সোমাই আহিছে, সেই ৰাস্তাটোদি আহিলে আমাৰ মণ্ডপস্থলী পাবহি। আৰু এটা কথা সুধোঁ আপোনালোকৰ কমিটিৰ ফালৰ পৰা কিবা বিশেষ নিয়মাৱলী কিবা প্ৰয়োগ কৰিছে নেকি? নিয়মাৱলী ইতিমধ্যে দলক আমি দিয়া হৈছে। সেইখিনি তেওঁলোকে যেতিয়া এগ্ৰিমেণ্ট আমাৰ লগত কৰিছিলে তেতিয়াই তেওঁলোকক নিয়মাৱলী দিয়া হৈছে।